পেটলা ভাইক এটা কথা সুধি ৰ'ব পেটলা ভাই ছাগলী কেইটামান আছে তোৰ ভৰি টিকলু টিকলু পোৱালি গিলা কিন্তু বঢ়িয়া লাগে দেই গাইছ ডাঙৰ হলি বেয়া আৰু গাইছ কাবাৰ যদি বস্তিৰ ফালে খাল চাল আছে মাছ চাছ পোহা কৰ আৰু এনে খালটো লেতেৰা কৰি থাকলি কিনো হ'ব জাবৰ মখা পেলেই আৰু গাইছ এইটো কি দেখিছা না ওচৰতে লাগি আছে এই গাইছ বস্তি পিছত আহি গেলো আৰু এটা মানে হাঁহি উঠবেলা কথা হৈ গেল মই পেটলাক খুঁজে এহঁতে আটা পাৰবো মানে হেঁতে গম পাইছে সিহঁতক ভাত দিবা টাইম হৈছে তো গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ তো আজি মানে ভিডিঅ'টো অলপ বনাম বুলি ভাবি দিলোঁ বনাই দিলোঁ আৰু বহুত দিন মানে কৈ আছিলোঁ যে পেটলাৰ এখন ফাৰ্ম আছে পেটলাৰ অলপ বস্তু আছে সেইখিনি বস্তুকে দেখাম আৰু আপোনালোকক বাকী মই আজি আছোঁ পেটলাহঁতৰ বস্তিৰ এইফালে আমাৰ ঘৰ এইফালে এইখিনি পেটলাহঁতৰ গোটাখিনি আৰু ভিডিঅ'গিলা অলপ মানে দেৰিকে দিয়া আছে মানে টাইমে পোৱা নাই এইকেইদিন অলপ পূজাও আহিল আজি 18 তাৰিখ 2 দিন আছে পূজাৰ লাগি তো পূজাও আহিল না অলপ বিজি আছোঁ মানে এনেকৈ ভিডিঅ'গিলা অলপ দিব পৰা নাই তো চাই থাকিব আৰু গাইছ এই মানে চলাৰখনৰ পৰা আমি মটৰটোৰ মাত ওলাই থাকিব পাৰে তাৰ কাৰণে অলপ ইগন'ৰ কৰিব এইখিনি বাকী এনেকুৱা যদি আপোনালোকৰ খেতি পথাৰ আছে বা পুখুৰী আছে তো এনেকুৱা চলাৰ পেনেল এখন লগাই ল'ব পাৰে য'ত মানে লাইনৰ কানেকশ্যন কোনো ধৰণৰ নাই ইয়াত তো এনেকৈ মানে চলাৰ পেনেল এখন লগাই ল'ব পাৰে এইখিনিত খৰচ কিমানমান হ'বনো এনেকুৱা এখন গোটাই লগালি এখন আমাৰ চৰকাৰৰ পৰা দিছিল চৰকাৰী মানে এইখন মানে এইখন চৰকাৰৰ পৰা দিছে আৰু এইখনত তহঁতৰ হাতৰ পৰা 20,000 মান খৰচ হৈছে আৰু দমকলটো নিজে পুতি ল'ব লাগিব দমকলটো চৰকাৰে নেদে বাৰু দমকলটো নিজে পুতি ল'ব লাগিব বাকী চলাৰখন চাই লওক ইয়াতে প্লেট কেইখন আছে 6খন প্লেট আছে 1 2 3 4 5 6খন প্লেট আছে তো এনেকুৱা এটা মটৰ আছে মটৰটো একবাৰ দেখাই দিছোঁ মটৰটো এনেকুৱা ধৰণৰ তো এনেকৈ মানে যিমানে ৰ'দ দিয়ে মানে সিমানে পানী ওলায় আৰু চাব পাৰি কিমান পানী ওলাইছে এনে ৰ'দটো যদি নিদিয়ে কিন্তু পানী এনেকুৱাকৈ নোলায় আজি মানে বহুতখিনি পানী ওলাই আছে আৰু সেইটোতো দেখাই দিলোঁ গাইছ তাৰপিছত আৰু এটা দেখাব লগা বস্তু আছে য'ত এনেকৈ মানে খেতি পথাৰ বা পুখুৰী আছে বা এনেকুৱা মটৰ চলাৰ পেনেল এখন লগালে তাত যদি আপোনালোকৰ এনেকুৱা অলপ ধৰক মাটি আছে অলপ ভেটি টাইপ সেইখিনিত আপোনালোকে এনেকুৱাকৈ এখন মানে ফাৰ্ম এখন খুলি ল'ব পাৰে চাব পাৰে এনেকুৱাকৈ ৰুম 3টা বনাই ল'লে বাকী আৰু এইফালে গাহৰি পুহি দিয়ক আৰু এই ভাই চাপ কি চাই আছা চাওক গাইছ এইবোৰ পোৱালি আছিল তাৰপিছত ইফালে আছে এইকেইটা পোৱালি নতুন তাৰপিছত ইফালে আছে ফাৰ্ষ্টতে কেইটাৰ পৰা ষ্টাৰ্ট কৰিছিলি মানে গাহৰিৰ ফাৰ্মখন প্ৰথমে মই 7টাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ 7টা পোৱালি তাৰপিছত এতিয়া যাই কিনে মোটামুটি 15টামান আছিল মাজতে আকৌ বিক্ৰী কৰিলোঁ এনেকৈ আৰু এতিয়া আকৌ এইখিনি নতুনকৈ পোৱালি জন্ম পাইছে না নতুনকৈ পোৱালি এইখিনি হৈছে এতিয়া মোটামুটি আৰু 2 মাহ পিছত পোৱালি দিব পৰা হ'ব কোনে মানে মাইকাটোৱে নহয় মাইকাটো নহয় পোৱালিকেইটা বিকিব পৰা হ'ব বিকিব পৰা হ'ব মানে 2 মাহমান পিছত গাইছে এই পোৱালিকেইটাও মানে বিকিব পৰা হৈ উঠিব আৰু মানে 2 মাহমান পিছত ধৰক কিমান ডাঙৰ হ'ব এনেকুৱাই হ'ব কিন্তু ইয়াতকৈ অলপমান সৰু হ'ব মানে সিহঁতক ভালকৈ খুৱাইও থাকিব লাগিব আৰু অলপ প্ৰতিপালনো কৰিব লাগে এইবিলাক চাফা কৰিব লাগে ডেইলি 2 টাইমকৈ খানা দিব লাগে অলপ কষ্টও আছে গাইছ কিন্তু এইখিনি কষ্ট কৰিবই লাগিব কিবা এটা ফল পাব লাগিলে এইটো এটা মানে সৰুকৈ ঘৰ এটা বনাই লৈছে এতিয়া মানে এনেকৈ গাহৰি এনেকৈ দানাটো বনোৱা হয় ইয়াত আৰু ঘৰতো মানে বনাই লৈ আহে আৰু ইয়াতো মানে এনেকৈ বনোৱা হয় এনেকৈ বনাই আৰু তলত জুই দিয়ে এনেকৈ বনাই সৰুকৈ আমাৰ এখন চিল মাৰিবৰ কাৰণে বিচনা আৰু গাইছ এইখন বিচনাত আমি যদি এই বস্তুখন যদি খুলি দিওঁ গৰমৰ দিনত আপোনালোকক এচি নালাগে আৰু মানে এনেকুৱা লেভেলৰ মানে এটা বতাহ আহি থাকে ইয়াত মানে নেচাৰেল না জেগাখিনি গোটেইখিনিয়ে নেচাৰেল এতিয়াও বতাহ অলপ হ'লেও লাহে হ'লেও বতাহ অলপ আহিয়ে আছে এইফালে মানে কোনোফালে কোনো ধৰণৰ মানে তেনেকুৱা একো সেই নাই বতাহ খাব পাৰা চিল জেগা গাইছ আৰু যদি কোনোবাই বৰশী পাতি ভাল পা ইয়াতে আহি যাবি এনেকুৱা শ'ল আছে সৰুতে বহুত শ'ল উঠালোঁ এতিয়া আৰু সেইটো জুচ নাই কিন্তু মই মাছ নাখাওঁ দেই গাইছ মই মাছ খাই একদম বেয়া পাওঁ কিন্তু মই মাছ মাৰি বিৰাট ভাল পাওঁ চাই থাকিব আৰু গাইছ কাবাৰ যদি বস্তিৰ ফালে খাল চাল আছে মাছ চাছ পোহা কৰ আৰু এনে খালটো লেতেৰা কৰি থাকিলে কিনো হ'ব জাবৰ মখা পেলেই এনেকৈ কি ধুনীয়াকৈ এনেকৈ চাফা কৰিব লাগে ইয়াতে মাছ আছে ডাঙৰ মাছ আছে আমি নিজে মাৰিছিলোঁ মাঘৰ বিহু চিহু আহিলে আমি ইয়াতে মাছ মাৰোঁ বাকী সিগিলা ভিডিঅ' বনাম একদিন এতিয়া নহয় আৰু মাছটো এতিয়া মাৰা নহয় এতিয়া মানে মাছক আমি আধা চাধা দিয়া যায় বা এনে চাপৰ তাপৰ কিবা কিবি দেই মাছক
আধাত দিয়াটো মই দেখাই আছোঁ, কিন্তু আজি নহয়, আজি আধাত দিয়াটো। বাকী ইফালে এটা পুখুৰী, ইফালে এটা পুখুৰী, দুটা দ'ই আছে, কিন্তু মাছ বহুতখিনি আছে, সেইটোত বেছি মাছ আছে গাইছ, চাব পাৰে। আৰু ইফালে অলপ পাকাৰ পোষ্ট কেইটামান পুতি কিনে ইফালে এটা ঘৰ এটা বনাওঁ বুলি ভাবছি, মানে পৰাগে আৰু। তো সেই আৰু এতিয়া ধান চান কৰে, এতিয়া বাৰিষা, এতিয়া পানী শুকাব, আৰু শুকালে ধান চান কৰিব। এতিয়াও বাকী বানপানী আহোঁতে এতিয়াও বহুতখিনি মাছ মাৰিছিলোঁ আমি এনেই, কিন্তু এইটো খাল নহয় দেই গাইছে, এইখিনি পথাৰ, আৰু এইটোহে পুখুৰী মানে, আৰু সেইটো এটা পুখুৰী, এইটো এটা পুখুৰী। এনেকৈ বানপানী আহোঁতে এই আলিটো মাজৰ এইটো আলিটো মানে পানী বাগৰি যায়, এনেকৈ মাছগিলা ওলাই যাব পাৰে না, এনেকৈ নেট মাৰি দিছিল এইখিনি। বাকী এনেকৈ পুখুৰীটো আমাৰ এই ঘৰৰ কাষেদি এনেকৈ এৰিয়া, আৰু এইটো পুখুৰীৰ, আৰু এইটো এটা পুখুৰী। তো এই আৰু এনেকুৱা যদি অলপ জাগা থাকে বহুতখিনি বিজনেছ কৰিব পাৰি, যেনে ছাগলীৰো বিজনেছ এটা কৰিব পাৰি। ছাগলী ইফালে এইখিনিত ধৰক ঘৰ এটাত ছাগলী বিজনেছটো, ছাগলী মানে কেনেকুৱা আৰু খাহী চাহী এনেকৈ ডাঙৰ কৰিব পাৰি, ইয়াতে ৰখা জেগাও আছে ইয়াত ধুনীয়া, তো পালন কৰিব পাৰি এইখিনি বস্তু। যদি কোনোবা কৰিম বুলি ভাবে তো এনেকৈ কৰিব পাৰে। এই ছাগলী, ঐ ওলাও, যা ভাই, যা 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 গাহৰিৰ। আৰু গাইছ আজি গাইছ মানে বহুতখিনি কামো আছে কৰবাৰ লাগি, তো কামগিলাও কৰি ল'ব লাগিব ৰ'ব। মানে পূজা চূজা আহিল না, পূজা চূজা আহিল, এতিয়া চুলি তুলি অলপ কাটি দিওঁ, সেই আৰু চাই থাকিব। চাৰ্ট এটাও কিনিম বুলি ভাবিছোঁ, বাকী আৰু ইমান টকা পইচা নাই দিয়কচোন ইমান বস্তু কিনবাৰ লাগি। বাকী ইয়াতে কি হ'ব, এইখিনি মাটি কিয় কাটছা? খালী জেগা আছে, অকণমান সেয়া কৰিব লাগিব, শাক চাক চিটাবি। দিব লাগিব। হয় গাইছ, এনেকুৱা যদি অলপ খালী জেগাও থাকে মাজতে মানে এনে খান্দি খান্দি শাক চাক চিটাই দিব পাৰে, যদি শাক খাই ভাল পায়। যদি মোৰ দৰে চলি সি এইগিলা কাম কৰি কাম নাই, মানে মই শাক চাক খাই ভাল নাপাওঁ না, এইগিলা কৰিবও নোৱাৰোঁ, মই নাখাওঁ। মই এতিয়া এহেঁতে আটা পাৰব, মানে হেঁতে গম পাইছে সিহঁতক ভাত দিবা টাইম হৈছে, ভাত মানে দানা দিবা টাইম হৈছে, এতিয়া হেঁতে এনেকৈ থাকিব আৰু অলপ পিছত, কিন্তু এনেকৈ নাথাকে আৰু। এই গাহৰিৰ টিকলু টিকলু পোৱালিগিলা কিন্তু বঢ়িয়া লাগে দেই গাইছ, ডাঙৰ হ'লে বেয়া লাগিব পাৰে, কিন্তু সৰুতে মজা লাগে গাহৰি পোৱালি। এই কি চোন নকৰোঁ নহয় মই তোৰ পোৱালি, খানা দিব নহয় তোক, চুপ থাক। পেটলা ভাইক এটা কথা সুধি ৰ'ব হে, পেটলা ভাই ছাগলী কেইটামান আছে তোৰ? আঠটা ছাগলী আছে। 8টা ছাগলী আছে। মই ইয়াতে মানে ছাগলী কেইটামান দৌৰি থকা দেখিছোঁ না, এইগিলা এৰো ছাগলী, ছাগলীও 8টা আছে গাইছ, দেখছা না? এনেকুৱা বিজনেছ কৰিম বুলি ভাবিলি গাইছ, হেৰি নালাগেতো, ইমান টকা পইচা নালাগেতো। এই চাৱৈ আৰু গাইছ পেটলা ভাইৰ এখন কলৰ বাগানো আছে, যেনে কাঁচকল, মালভোগ কল, কিবা কিবি আৰু। জাহাজীটো নাই দেচোন, জাহাজীটো আমাৰ ঘৰত আছে। এইয়া কলৰ বাগানখন চাকচোন, পাই সেনেকৈ তাকাই লাগি সেইখিনি কলৰ বাগান আৰু। বাকী ইফালে এইখন চাঙি যি দেখিছে, ইয়াতে লাও চাও কৰে আৰু, লাও জিকা টিকা এনে কিবা কিবি কৰে। মুঠতে পানী শুকালেও গাইছ এইখিনিত মানে বেহাৰ চেহাৰ কৰা হয়, এইখিনি মানে এনেই নাথাকে। এতিয়া এই খালটো যিটো দেখিছে, এইখন চলাৰ পেনেলখন ইফালে চিধা এইখিনি দ, এইখিনিত পানী নুশুকায়, কিন্তু এই পথাৰ এইখিনি যিখিনি দেখিছে, এইখিনি পানী শুকালি ইয়াতে মানে ধান কৰে, আৰু এইখিনিতে বেহাৰ চেহাৰ এনেকৈ কৰে কিবা কিবি, এনে নাথাকে আৰু। মাটিখিনি মানে কিবা নহয় কিবা কামত ব্যস্ত হৈ থাকে আৰু। এতিয়া এইটো কি বস্তু? ছাগলীকেইটা বিৰাট বেয়া মানে, নাপালে মানে নাযায়। দেখছা না গাই, ছাগলী এয়াও খাব ধৰছি। এই ছাগলী পুহিলি এইগিলাক খুৱাব লাগিব, মানে অকল ঘাঁহে নাখায় ছাগলীয়ে, চাপৰো খুৱাব লাগিব। আৰু গাইছ এনেকুৱা জোতাও কিনি ল'ব লাগিব দেই গাইছ। মানে এইগিলা বস্তু মানে অলপ চাফা কৰিব লাগে না, তো গাহৰি গুচুগিলা মানে গোবৰ চোবৰ এইবোৰ মানে ডাইৰেক্ট খোজপা নালকে ভৰি দি এনেকুৱা জোতা একযোৰ কিনি লয়, বঢ়িয়াকৈ চাফা কৰিলে হ'ল। নিজেও চাফা ৰাখক, গাহৰিকো চাফা ৰাখক, ঘৰটোও চাফা ৰাখক, ভালকৈ দানা দিয়ক, কি লাগে আৰু। পইচা আহি থাকিব এনে তেতিয়া এইখিনি কৰিলে। ছাগলী খাই আছে দেখিছেনে গাইছ? এই সেইটো আটা বাঢ়ি আহি আছে, আতে আছে আটা কিয় বাঢ়ি আছা? আৰু ইফালে দুটা আছে গাইছ। আৰু এহঁতে পাগলা হৈ আছে, এহঁতক দিয়া নাই কাৰণে। দিব ৰ, মই আহিলে ভাবে সিহঁতে দানা দিবা বুলি। দে গাইছ, আকৌ এতিয়া মানে আমি এইখিনি কাম কৰি কিনে এহঁতৰ ঘৰত যাওঁ, ই গা চা ধুব, গা চা ধুই কিনে ডাইৰেক্ট দোকান যাম। তো দেখাই আছোঁ দে, আৰু অলপ কিবা কিবি কাম আছে আজিৰ দিনটোত, তো চাই থাকক ভিডিঅ'টো। তো গাইছ পেটলাৰ কামখিনি হৈ গ'ল, এতিয়া আমি পেটলাহঁতৰ ঘৰলৈকে যাই থাকোঁ। মানে ফাৰ্মখন অলপ দূৰত, মানে ফাৰ্মখন আছে আমাৰ ঘৰৰ ফালে, আৰু পেটলাৰ ঘৰ এই গাঁৱৰ ফালে।
তো আমি এতিয়া পেটলাহঁতৰ ঘৰলৈকে যাই থাকোঁ দিয়ক। একবাৰ ওপৰৰ পৰাই দেখাই দিছোঁ, এই পাহাৰখন যে আছে পাহাৰখনৰ আগৰ ফালে পেটলাহঁতৰ ঘৰ, আৰু এইখিনি মানে বস্তি টাইপ আৰু এই বাঁহ চবটো যে বাঁহৰ গাছখিনি দেখিছে, বাঁহৰ গাছখিনিৰ সিপাৰে আৰু সিহঁতৰ ঘৰটো। তো ওপৰৰ পৰা একবাৰ দেখাই দিছোঁ চাওক, ওপৰৰ পৰা এনেকুৱা দেখা যায়। তো যাই থাকোঁ দিয়ক। আৰু গাইছ আমাৰ ইয়াত মানে ইটাৰ ভেটাও আছে। তো এইটো আমাৰ ঘৰ, এইটো ৰাস্তা মাথোৱাৰী, আৰু এইটো ইটাৰ ভেটা আমাৰ কাষতে মানে লাগা লাগি। তো ইটাৰ ভেটাৰো ভিডিঅ' একদিন বনাই দিম, কিনো আছে। এই গাইছ বস্তি পিছত আহি গ'লো, আৰু এটা মানে হাঁহি উঠবেলা কথা হৈ গ'ল। মই পেটলাক সুধিছিলোঁ তেনে মানে আজি কলপুলিগিলা মানুহগিলা কিয় লৈ যাই আছে কান্দত। ই কৈছে কি আজি কাতি বিহু, মই মানে গমেই পোৱা নাছিলোঁ। 7:30 উঠা চলি কি গম পাওঁ মিগিলা। আৰু ইফালে এন্দৰো মানে কিবা কিবি তামোল পুলি চুলি দেখোন উঘালি আছে। আৰু ইয়াতে বহুত খেতি আছে দেই গাইছ, মই মাজত আছোঁ ন, মই দেখাব পৰা নাই, কিন্তু ৰবৰ টেঙা, নেমু টেঙা, কাজু টেঙা, কিবা কিবি আছে আৰু। কণ্টেক্ট কৰিব পাৰা পেটলাক কিবা যদি লাগে, নাৰিকল চাৰিকল নে কি? তামোল পুলি লৈ যাম ফাৰ্মত। তামোল পুলি মানে এই মস্ত পুলিটো লৈ যাবি নেকি? চাই থাকক। পেটলাৰ মানে এখন ছেকেণ্ড বস্তি আছে, মানে এন্দৰ বিজনেছটো মিক্স আপ বিজনেছ, মানে বহুতখিনি সোমাই আছে। ক'বা গ'লে বিজনেছটো এখন বিজনেছ নহয়। আৰু এই সিফালে এখন নেমুৰ বাগান এখন আছে, অকল মানে তাতে নেমু আছে। তো এতিয়া মানে তামোলৰ পুলি এটাও পুতি দিব তাতে। তো চাই থাকক ভিডিঅ'টো, নেমুৰ বাগানখনো একবাৰ দেখাই দিম। নেমু লাগছি নে নাই নাজানো, কিন্তু এন্দৰে ইগিডাল নেমু যি আছে, ইগিডাল নেমুৰ ৰস কিন্তু বহুত আছে দেই গাইছ। মই নিজে খাই কিনে গম পাইছোঁ না, সঁচাকৈ একদম বহুত ৰস আছে আৰু মই বুজাব নোৱাৰোঁ আৰু এইটো খাই কিনে গম পাবি। যদি কোনোবাই বিশ্বাস কৰা নাই মোৰ ভিডিঅ'টো চাই, তো তহঁতৰ ঘৰত এটা মই নেমু দি থৈ আহিম, এটা দি থৈ আহিম, তহঁতে কমেণ্ট কৰিবি। এনেও মোৰ ভিডিঅ' বেছিকৈ নাচাই, কোনোবাই যদি কমেণ্ট মাৰে এটা নেমু দেউতা নেমুৰ কি যাব, দি থৈ আহিম দে। আৰু গাইছ এইটো কি দেখিছা না, ওচৰতে লাগি আছে হোৱা কাতি বিহুত লাগে বোলে ৰবৰ টেঙা। মই নাজানো দেই, এন্দেহে কৈছি দেই, মই এইবিলাক মানে নাজানো ভালকৈ। কৈ দিলে এইমাত্ৰ এটা বনাই দিলোঁ, নেমু টেঙা ৰবৰ টেঙাটো ওচৰতে লাগি থকা দেখা পালোঁ। বাকী আছে আৰু কেইটামান লাগি আছে গছত। এই মোৰ ফোনৰ কোৱালিটি ভাল নহয় না, নহ'লে বঢ়িয়াকৈ দেখা পালি হয়। দে এইখন জিম নে কি? জিম বনাইছিলি নেকি ঘৰতে? আচ্ছা আচ্ছা আচ্ছা, ঠিক। আৰু গাইছ দিছ ইজ নেমু বাগান। দেখি আছোঁ আৰু ভালকৈ দেখি আছোঁ। এই চাকে এনেকৈ লাইনকৈ নেমুৰ গাছ আছে, এই তাকে লাগি লাষ্টৰ লাগি এইগিলা নেমু লাগি আছে এনেকৈ চাক। নেমু ক'ত লাগছি, মাটিতে লাগব আৰু চাক সেই পৰি আছে গাইছ। পালোঁ দে এটা নেমু, এইটো খাব লাগব বঢ়িয়াকৈ ভাতৰ লগত। ৰসটো মই তহঁতক ভাত খাওঁতে দিম, এটা ক্লিপ তহঁতক দেখাই দিম একবাৰ। চাক গাইছ, জিত ভাই যেতিয়া মোৰ ভিডিঅ' সদায় চাই থাকে, হাই কৈ দি একবাৰ। আৰু তামোল পুলিও নেমু বাগানত এড হৈ গ'ল, মানে তামোল পুলি পুতব, কাতি বিহু পালন কৰিব। মোৰ ফালৰ পৰা চবকে হেপ্পী কাতি বিহু নেকি। আৰু পেটলাহঁতৰ ফালৰ পৰা আৰু সৰুকেইটা আহি পালো ভাই। ঐ সৰু, তই কেইটা আহিলি ভাই? হৰি কিনছা তই? চাওঁ কেইটা টাইমটো কিবা হৈ আছে দেখোন। 9:44 দে। আৰু বেছ সৰুকৈ প্লেন এটা চেঞ্জ হৈ গ'ল, মানে মই ভাবিছিলোঁ কিবা কিবি কৰিম বুলি, সেইটো নহ'ল। এতিয়া আমি যাম ডাইৰেক্ট চাৰিআলি, আৰু কহিক আহি গৈছে কহিকৰ লগত চাৰিআলি, ডাইৰেক্ট চাৰিআলি লগ পাম। আৰু ইমান দেখাই নাথাকোঁ আৰু কোনটো ল'লি? চাইড এটা লৈ, চাৰ্টটো ভাল লাগছি। এনেকৈ নহয়, ভালকৈ অলপ দেখাই দি, আৰু এই পেন গাইছ, পেনটো দেখাই দি মোৰ ফালে, মই খান্দৰ আছে না। চালক গাইছ, পেন কেনেকুৱা লাগছে কমেণ্ট কৰি জনাব। পূজা কাপোৰ বঢ়িয়া। ডাইৰেক্ট তাৰ পৰা আহি গ'লোঁ গাইছ, কাপোৰ চাপোৰ লৈ এতিয়া অলপ বিৰিয়ানী খাই দিওঁ। বিৰিয়ানীটো খাই কিনে লগ পাই আছোঁ।
চামুচ নিদে নেকি কয় এই কি চামচ লাগে হাতেদি মাৰ এনেকে ধৰ এনেকে খুৱাই দিম সৰু দে গাইছ হাতে দি মাৰি দিওঁ দে জোলটো দিব না লাগলি জোল লাগিব দিব দিব বঢ়িয়া বঢ়িয়া গাইছ খাই লওঁ যদি কোনোবাই চাৰিআলিত আহা এতিয়া খাই দিবি দিল্লী কি মচুৰ চিকেন বিৰিয়ানী একদম লাজবাব গাইছ খাই মজা লাগছে আমি এতিয়া যাই থাকোঁ দিয়ক তো গাইছ জাষ্ট আহি পালোঁ তো আহি কিনে অলপ এতিয়া দোকানৰ ফালে যাম যাই কিনে তো আজি ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব লগতে কোনোবাই যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইছ